নমস্কাৰ বন্ধুসকল, অসম পুলিচৰ যেটো 5000 মান পদ আহি আছে এবি ইউবি কনষ্টেবলৰ এটো ফুল ডিটেইলছটো জনাই আছো আজি এজ ৰিলেক্সেশ্যন কিমান থাকিব, এডুকেশ্যন কোৱালিফিকেশ্যন আৰু আদাৰ ক্ৰাইটেৰিয়া কি থাকিব এই বিষয়ে আজি এই ভিডিঅ'টো জনাই দিম। তো প্ৰথমতে মই আপোনাক জনাই দিছো যে এটো ৰানিং ৰেচ থাকিব। ৰানিঙত থাকিব আপোনালোকৰ মেল কেণ্ডিডেটৰ কাৰণে ইয়াতে থাকিব আপোনাৰ 14 মিনিটছত আপোনালোকে দৌৰিব লাগিব 3200 মিটাৰ মানে 3 কিলোমিটাৰ আৰু 200 মিটাৰ আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে ইয়াতে দৌৰিব লাগিব আপোনাক 1600 মিটাৰ আৰু লং জাম্প যদি ক'ব যাওঁ লং জাম্পত আপোনাক লাগিব 315 সেন্টিমিটাৰ 315 সেন্টিমিটাৰ মানে 14 মিটাৰ হৈ যায় আৰু আপুনি যদি তাতকৈ বেছি কৰিব পাৰে তাতে এক্সেলেণ্টত মাৰ্ক গুচি যাব আপোনাৰ আৰু লগতে চিন আপ থাকিব। চিন আপটো আপোনাৰ 4 বাৰ মাৰিব লাগিব, 4 বাৰ মাৰাটো বাধ্যতামূলক। তাৰ পিছত আছে চেষ্টটো নৰ্মেল থাকিব লাগিব 80 সেন্টিমিটাৰ আৰু এক্সপান্ড কৰিবলৈ 5 সেন্টিমিটাৰ মানে মুঠতে 85 সেন্টিমিটাৰ লাগিব আৰু ছোৱালীৰ কাৰণে কোনো চেষ্টৰ প্ৰয়োজন নহয়। আৰু তাৰ পিছত যদি ক'বলৈ যায় আপোনালোকৰ ইয়াতে থাকিব হাইটটো মিনিমাম লাগে 162 জেনেৰেল OBC আৰু ST কাৰণে আৰু ST প্লেনাৰ্ছ আৰু ST হিলছৰ কাৰণে লাগে 160 সেন্টিমিটাৰ আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে লাগে 154 সেন্টিমিটাৰ আৰু STৰ কাৰণে লাগে 152 সেন্টিমিটাৰ। ইমানখিনি হাইট থাকিলে আপোনালোকে অসম পুলিচত এপ্লাই কৰিব পাৰিব। লগতে ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে যদি ক'বলৈ যাওঁ এডুকেশ্যন কোৱালিফিকেশ্যন বেলেগ থাকে। ইয়াতে আপুনি 8 পাছ 10 পাছ আৰু 12 পাছ আৰু গ্ৰেজুৱেশ্যন লেভেলৰ থাকে। কনষ্টেবল লেভেলৰ যেটো কনষ্টেবল লেভেলৰ এবি আৰু ইউবিৰ কাৰণে 10 পাছ আৰু 12 পাছ থাকিলে হৈ যাব আৰু SI বা গ্ৰেজুৱেশ্যন লেভেলৰ যেটো থাকে SI থাকে SIৰ কাৰণে গ্ৰেজুৱেট লাগে BA BSc বা BCom। আৰু এপ্লিকেশ্যন ফিজ যদি ক'বলৈ এপ্লিকেশ্যন ফিজ অসম পুলিচত একো নালাগে, এপ্লিকেশ্যন ফিজ একেবাৰে ফ্ৰী হয় আৰু ফ্ৰী অফ কষ্ট আপুনি এপ্লাই কৰিব পাৰিব। তাৰপিছতে আমি যদি ক'ব যাওঁ এজ লিমিটৰ কথা, এজ লিমিট ইয়াতে যেটো এবি আৰু ইউবি কনষ্টেবল আছে কনষ্টেবলৰ কাৰণে এজ লিমিট 18 পৰা 25 বয়সলৈকে থাকে আমাৰ জেনেৰেলৰ কাৰণে। তাৰপিছত ST SC আৰু OBCৰ কাৰণে ৰিলেক্সেশ্যন থাকে 3 বছৰ 5 বছৰলৈকে ৰিলেক্সেশ্যনটো আপুনি ইয়াতে চাব পাৰে। এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি ক'বলৈ যাওঁ এলিজিবিলিটি ক্ৰাইটেৰিয়া হয় অসমৰ এটা PRC হ'ব লাগিব মানে পাৰ্মানেণ্ট বাসিন্দা হ'ব লাগিব, পাৰ্মানেণ্ট ৰেচিডেন্স অফ আছাম এইটো হ'ব লাগিব। লগতে আপোনালোকে এক্সচেঞ্জ কাৰ্ড থাকিব লাগিব আপোনাৰ এক্সচেঞ্জ কাৰ্ড মানে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড এইটো যদি নাই তেনেহ'লে বনাই ল'ব লাগিব আৰু লেংগুৱেজ আপোনাক অসমীয়া লেংগুৱেজটো জানিব লাগিব, লিখিব লাগিব, পঢ়িব লাগিব আৰু ক'বলৈ জানিব লাগিব। সেই তিনিটা বাধ্যতামূলক কৰি দিছে অসম পুলিচৰ ৰিক্ৰুটমেণ্টৰ হেৰিবোৰে। আৰু এইটো অৰ্গেনাইজেশ্যন নেম যদি ক'বলৈ যাওঁ তেতিয়াহ'লে SLB RB হয়, ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড। এইটো অসম পুলিচত চাৰ্চ কৰিলে আহি যাব। লগতে ভেকেঞ্চিজ অলম'ষ্ট 5000 আছে, 5000 মান পোষ্ট আছে আৰু ইয়াতে অকল কনষ্টেবল নাথাকিব, ইয়াতে ইনস্পেক্টৰো থাকিব, সাব ইনস্পেক্টৰ SI থাকিব মানে SI থাকিব আৰু ইনস্পেক্টৰো থাকিব। লগতে এইটো আপুনি এপ্লাই কৰিব পাৰিব 7 অক্টোবৰৰ পৰা আৰু 7 অক্টোবৰ এপ্লাই ষ্টাৰ্ট হ'ব আৰু এক্সপেক্টেড যেটো হয় 21 তাৰিখলৈকে আপুনি এপ্লাই কৰি যাব পাৰিব। আজিৰ কাৰণে ইমানেই আছিলে। ভিডিঅ'টো যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱীৰ লগতে যাতে তেওঁলোকে গম পাই যায় এলিজিবিলিটি ক্ৰাইটেৰিয়াবোৰ। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ, থেংকছ ফৰ ৱাচিং।